হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ভ্লগছ। আজি ভণ্টিৰ সৈতে নামঘৰলৈ আহিছোঁ। এইফালে মামাহঁত ওলাই আছে, ভাইটি ভণ্টি গোটেইকেইটা ওলাই আমি নামঘৰলৈ ওলাইছোঁ। নামঘৰৰ ফ্ৰণ্টৰ পৰা ধৰি আমাক ইমান ধুনীয়াকৈ সজাই পৰাই দিছে। আপোনালোককো এবাৰ দেখুৱাই দিওঁ বুলি ভাবিছোঁ। আৰু ভাগৱত ভৱনতো গ'লোঁ। আগে পিছে তেনেকৈ গৈ পোৱা নাছিলোঁ। ছোৱালী অৱস্থাৰ পৰা আজিলৈকে যোৱা নাই, এইবাৰে ফাৰ্ষ্ট গৈছোঁ আৰু বহুত ভাল লাগিলে। আৰু এয়া নামঘৰৰ ভিতৰখিনি ইমান ধুনীয়াকৈ সজাই পৰাই দিছে। আৰু এইফালে আমাৰ ককাই আনিছে ভাগৱত ভিতৰৰ পৰা আনিছে, যিহেতু ভ্ৰমণ কৰিবলৈ কাৰণে গোসাঁই থাপনাৰ পৰা ভাগৱত লৈ যাব লাগিব। সেইকাৰণে আমাৰ ককাই এয়া লৈ আহিছে আৰু ককাই লৈ অহাৰ পাছত সকলোৱে তেওঁক সেৱা কৰিছে। এটা ধুনীয়া সুন্দৰ পৰিৱেশ স্মৃতি হিচাপে ৰখাই দিলোঁ। আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্টত। আজিলৈ ইমানেই।